Hello everyone, welcome back to the channel. মোৰ নাম সঞ্জীৱ শৰ্মা আৰু আপোনালোকক সকলোলৈ মই স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছো আৰু আজি মই আপোনালোকক মোৰ এই ভিডিওটোৰ জৰিয়তে কিছুমান আমাৰ দেশৰ সম্পৰ্কে অকমান ক'ব বিচাৰিছো আৰু আশা কৰো আপোনালোকে মোৰ কথাখিনি শুনিব কাৰণ যেহেতু আপুনি মোৰ ফ্ৰেন্ড হয় আপুনিটো মোৰ কথা নিশ্চয় শুনিবই তো যা হোক মই আপোনালোকক এইখিনি ক'ব বিচাৰিছো কাৰণ আপুনি এজন ভাৰতীয় হয় মই এজন ভাৰতীয় হয় আৰু ভাৰতীয় হিচাপে আজিৰ দিনটো আমাৰ কাৰণে বহুত আমাৰ কি কম প্ৰাউড কৰিবলগীয়া দিন হয় কাৰণ আজিৰ সময়তেই আমাৰ ভাৰতখনে স্বাধীনতা লাভ কৰিছিলে তো বহুত এটা প্ৰাউড কৰিবলগীয়া দিন হয় তো মই ভাবিলো কি আজিৰ দিনত অকমান আপোনালোকক আমাৰ দেশৰ সম্পৰ্কে মই এতিয়াও ক'ব বিচাৰিছো যে আমি প্ৰত্যেকজন ভাৰতীয়ই আমাৰ দেশখনক ভাল পাবলৈ শিকিব লাগে অকল স্বাধীনতা দিৱস হ'ল পতাকা এখন বাইকত লৈ বা আমি হোৱাটছএপ বা ফেচবুকত ষ্টেটাছ এইটো দিলেই নহ'ব যে আমি ভাৰতীয় হয় আপোনালোকে গোটেই বছৰত গোটেই জীৱনত প্ৰত্যেক দিনে আপুনি দেশক ভাল পাবলৈ শিকক কাৰণ চাওক আমাৰ জীৱনৰ জন্মৰ পৰা মৃত্যুলৈকে আমাৰ ভাৰতবৰ্ষই আমাক দি আছে আপোনাৰ কেৰিয়াৰ কৰিছে ক'ত ভাৰততেই আপুনি ভাৰতৰ মাটিত হোৱা খাদ্যই খাই আপুনি জীৱন নিৰ্বাহ কৰি আছে অল এভৰিথিং আপোনাৰ জন্মৰ পৰা মৃত্যুলৈকে আপোনাৰ যিমানখিনি হৈছে এই ভাৰতৰ মাটিতে হৈছে এই মাতৃভূমিতে হৈছে তো সেইটোৰ কাৰণে আমাৰ এইটো বহুত ডাঙৰ এটা দায়িত্ব হয় যে আমি দেশৰ কাৰণে কিবা নহয় কিবা এটা কাম কৰিব লাগে তো এতিয়া আপোনালোকে হয়তো ভাবিব পাৰে যে মই দেশৰ কাৰণে কিবা এটা কৰিবৰ কাৰণে এজন ডাঙৰ ব্যক্তি হ'ব লাগিব এজন ডাঙৰ ৰাজনীতিত থকা ব্যক্তি হ'ব লাগিব মানে পলিটিচিয়ানৰ কথা কৈছোঁ কিন্তু এইবোৰ কথা বিশ্বাস কৰক একো নহয় আমি প্ৰত্যেকজন সাধাৰণ মানুহে আমি দেশৰ কাৰণে সৰু সৰু বহুত কাম কৰিব পাৰোঁ নৰেন্দ্ৰ মোদীয়ে কৈছিলে স্বচ্ছ ভাৰত অভিযান আমাৰ দেশখন চাফা কৰিব লাগে আপুনি যদি ওচৰ চুবুৰীয়া আপোনাৰ ঘৰৰ সাইডৰ কাষৰ জাগাবিলাক আপুনি চাফা কৰে আপুনি দেশৰ কাৰণে বহুত কাম কৰি পেলাইছে এইটো কথা কৈছিলে কিন্তু আপোনালোকে ভাবেনে আজি আমাৰ দৰে ইউথসকলে কি কৰি আছে ৰজনীগন্ধাৰ পেকেট এটা কিনে জাষ্ট ৰাস্তাত পেলাই দিয়ে খাই উঠি পিক পেলাই ৰাস্তাত লেতেৰা কৰি পেলাইছে কিন্তু মোৰ এইটো বেয়া লাগে যে আমি এজন ইউথ হিচাপে আমি এইখিনি কথা ভাবিব লাগিছিলে যে আমি দেশখন আগুৱাই নিয়াৰ ক্ষেত্ৰত বহুতখিনি সহায় কৰিব লাগে কিন্তু মোৰ বিশ্বাস আৰু মই জানো আমাৰ সকলো ইউথে বা সকলো মানুহেই আমাৰ দেশখন আগবঢ়াই নিয়াৰ ক্ষেত্ৰত বহুত সহায় কৰিব বা বহুত সহায় কৰিব পাৰে তো আপোনালোকে এতিয়াৰ পৰা এইটোৱেই ভাবক যে যদি আপোনাৰ ওচৰত লেতেৰা থাকে দেশখনক এটলিষ্ট আপুনি লেতেৰা নকৰিব পোনপ্ৰথমে আপুনি ষ্টাৰ্ট কৰক আপুনি নিজৰ চৌহদ বা আপুনি নিজৰ পৰাই কেনেকৈ আপুনি চাফা কৰিছে আপোনাৰ জাগাটো সেইটোৰ ওপৰত গুৰুত্ব দিয়ক দেখিব আপোনাক দেখি আন এজনে কৰিব আন এজনক দেখি এনেকৈ কৰিব এনেকৈ আমাৰ মানুহৰ মনত ভাল মনবিলাক সোমাই যাব আৰু দেশখনৰ প্ৰতি কাম কৰিব পাৰিম এতিয়া আমাৰ কাজিয়া পেচাল মানে মই কি ক'ব বিচাৰিছোঁ হিন্দু মুছলিমৰ ওপৰত আমাৰ দেশত বহুত কাজিয়া চলি আছে বিশ্বাস কৰক আৰু আপোনালোকে সেইটো দেখিছে যে এইবিলাক আমাৰ অকল ভাৰতীয় নহয় এইবিলাক ভাৰতৰ বাহিৰত থকা কিছুমান বেয়া মানুহে এইবিলাক মনোভাৱ সোমাই দিয়ে আৰু মেইনলি এইবিলাক ছ'চিয়েল মিডিয়াৰ থ্ৰুৱেদি বহুত হয় আপোনালোকে দেখিছে তো মই মোৰ বোধেৰে কওঁ আপুনি মুছলিমেই নহওক কিয় আপুনি হিন্দুৱেই নহওক কিয় আমাৰ ভাৰতখন আমাৰেই হয় আপুনি মুছলিম হ'লেও আপুনি ভাৰতখন আপোনাৰেই হয় মই হিন্দু হ'লেও ভাৰতখন মোৰেই হয় তো সেইটোৰ কাৰণে সকলোৰে সমান অধিকাৰ আছে ভাৰতখন আগুৱাই নিয়াৰ ক্ষেত্ৰত তো আপোনালোকে হিন্দু মুছলিমৰ ওপৰত এইবিলাক কাজিয়া কৰিব নালাগে আপোনালোকে কেৱল দেশখনৰ প্ৰতি এটা ভাল কাম কৰিবলৈ সদায় আগবাঢ়ক আৰু আপোনালোকে চাওক আমি দেশখনক একফালে লেতেৰা কৰি আছোঁ দেশখনৰ প্ৰতি বেয়া কাম কৰি আছোঁ আনফালে যদি চাব যাওঁ আমাৰ ভাৰতৰ যিবিলাক ফ'ৰ্চ আছে ইণ্ডিয়ান আৰ্মি BSF CRPF এইবোৰে নিজৰ সংসাৰ এৰি নিজৰ ঘৰৰ মানুহ এৰি তেওঁলোকে দেশৰ কাৰণে দায়িত্ব লৈ আছে তেওঁলোকে নিজৰ জীৱনটো মানে কি মৃত্যুৰ আগত থৈ তেওঁলোকে দেশখনক ৰক্ষা কৰি আছে তো মই ভাবোঁ আমাৰো নিজৰ এটা দায়িত্ব হ'ব লাগে আমাৰ দেশখনক কেনেকৈ ভাল কৰিব পাৰোঁ আপোনালোকে সদায় এইটোৱে মনোভাৱ লওক যাতে আপুনি যিটো মনোভাৱেৰে কাম কৰে সেই মনোভাৱটো যাতে আমাৰ দেশখনক কিবা এটা ভাল প্ৰভাৱ পেলায় আৰু যদি আমাৰ দেশখনৰ কিবা এটা বেয়া প্ৰভাৱ পৰে সেই বেয়া প্ৰভাৱটোৱে আপোনাকেই বা মোকেই বেয়া কৰি পেলাব তো ইয়াতকৈ বেটাৰ এইটোৱে হয় আমাৰ দেশখন আমাৰ মাতৃভূমিখন সদায় ভালকৈ ৰখাটো আৰু মই এটা কথা ক'ব বিচাৰিছোঁ আমাৰ দেশত যিবিলাক ৰুল ৰেগুলেশ্যন থাকে মানে নিয়ম কানুন ধৰি লওক আপুনি বাইক চলাই গৈছে ধৰি লওক আপুনি সৰু এখন গাঁৱতে বাইক চলাই গৈছে তাতে কোনো পুলিচ প্ৰশাসন নাই কিন্তু তাতে আপুনি এইটোৱে ভাবে বা এইটোৱে আমি ভাবোঁ যে ইয়াত পুলিচ নাই আমাক হেলমেট কিয় লাগে কিন্তু আপুনি সদায় মাইণ্ডত এইটো ৰাখিব এইটো আমাৰ দেশৰ ৰুল হয়
যে বাইক চলালে আমাক হেলমেটটো লাগিবই। তো সেইকাৰণে আপুনি হেলমেটটো পিন্ধিবলৈ ট্ৰাই কৰক। মই এটা জাষ্ট সৰু উদাহৰণ দি আপোনালোকক বুজাইছোঁ। আপোনালোকে যদি চাই বহুত এনেকুৱা আমাৰ ৰুল আমি ফ'ল' নকৰোঁ, গম পাই যাব আপোনালোকে। তো আপুনি যদি সেই হেলমেট পিন্ধাটো আৰম্ভ কৰে, আপোনাৰ লগতেই বহুত মানুহে আপোনাক দেখিব বা তেতিয়া আপোনাৰ পৰাই সেইটো অনুপ্ৰেৰিত হ'ব বা মানে আপোনাক ফ'ল' কৰিবলৈ আৰম্ভ কৰিব। তো এনেকৈ আপুনি ভাবক আমাৰ দেশখনৰ বহুতখিনি নিয়ম কানুনবিলাক ভাল হ'ব বা ইয়াৰ পৰা আমাৰ বহুত ক্ষতি হোৱা কাৰণবিলাকো আমাৰ নোহোৱা হৈ পৰিব। তো আপোনালোকে সকলোৱে দেশৰ প্ৰতি শ্ৰদ্ধা জনাই নিয়ম কানুনবিলাক আমাৰ নিজৰ বুলি বা নিজৰ সহায় হয় বুলি আপোনালোকে সদায় মানি চলিবলৈ আৰম্ভ কৰক। সকলোৱে আশা কৰোঁ আমাৰ দেশৰ কাৰণে সকলোৱে কাম কৰক, দেশখনক মেইনলি ভাল পাবলৈ শিকক। চ' এই আৰু চিম্পুল কথা ক'লোঁ, ইমানটো ক'ব নাজানোৱেই। স্বাধীনতা দিৱসৰ উপলক্ষে এটা সৰু কথাই ক'লোঁ। আপোনালোকে এই সৰু কথাখিনিকেই নিজৰ মনত ভাবি ল'ব আৰু দেশৰ কাৰণে কিবা এটা কাম কৰিবলৈ আগবাঢ়িব। মোৰ ফালেৰে মই সদায় এইটোৱেই ট্ৰাই কৰি আছোঁ, আমাৰ দেশৰ কাৰণে কিবা নহয় কিবা এটা যি নহওক সৰু সুৰা কাম কৰিবলৈ বিচাৰি আছোঁ বা আমাৰ দেশত থকা মানুহসকলৰ মনবিলাক ভাল কৰিব যদি পাৰোঁ, এইটো এটা দেশৰ কাৰণে ভাল কাম কৰা হয়। তো সেই হিচাপে ময়ো তেনেকুৱাই অলপ প্লেনিং বা সেনেকুৱা ধৰণে কাম কৰি আগবাঢ়ি আছোঁ। যদি আপোনাৰ কথাখিনি ভাল লাগিলে শ্বেয়াৰ কৰিব সকলো ভাৰতীয় হিচাপে। আৰু আজিলৈ ইমানেই। বাই বাই। জয় হিন্দ, বন্দে মাতৰম।